নমস্কাৰ। আজি মই মোৰ জীৱনত খুব প্ৰভাৱিত কৰা, মোৰ খুব ভাল লগা আৰু খুব সঘনাই মোৰ মনলৈ আহি থকা এটা কাহিনী আপোনালোকক শুনাম বুলি ভাবিছোঁ। এনেইতো মই ধৰক আপোনালোকক ঘৰুৱা ইটো সিটো কথাৰে ভিডিঅ' দিওঁ। আজি ভাবিলোঁ ঘৰুৱা কথা নাপাতো, আজি এটা কাহিনী কওঁ, মোৰ ভাল লগা কাহিনীটো। এজন ৰজাই তেওঁৰ অতি প্ৰিয় এজন মূৰ্তিকাৰক, তাৰমানে যিসকলে মূৰ্তি বনায় তেনেকুৱা এজন মূৰ্তিকাৰকক মাতি ক'লে যে মোক খুব ধুনীয়া, খুব সুন্দৰ, এজ ইট ইজ লগা এটা মূৰ্তি বনাই দিব লাগে। তাৰপিছত মূৰ্তিকাৰকে সময় ল'লে যে 1 মাহ সময় দিয়ক, মই মূৰ্তিটো বনাই দিম আপোনাক। মূৰ্তিটো বনাই হোৱাৰ পিছত তেওঁ ৰজাৰ আগলৈ লৈ আহিল আৰু তাত যিসকল পাৰিষদ মন্ত্ৰী যিসকল আছিল সকলোৰে আগতে মূৰ্তিটো দেখুৱালে। মানে ৰজাই ক'লে যে মূৰ্তিটো ইমান ধুনীয়া হৈছে, মানে ক'তো একো খুঁত নাই মূৰ্তিটো। ৰজাই তেনেদৰে ক'লে। তাৰপিছত যিসকল তাত মন্ত্ৰীসকল বা যিসকল পাৰিষদ আছিলে তেওঁলোকে মানে মূৰ্তিটো চালে, চাই মানে তেওঁলোকে কিছুমানে ভাল বুলি কৈছে, কিছুমানে একো কোৱা নাই। তেনেদৰে অলপ দিন পাৰ হ'ল। পাৰ হোৱাৰ পিছত এদিন এজনে ক'লে যে মূৰ্তিটোৰ চোন কাণখন ইমান ভাল নালাগিলে, কাণখন এনেকুৱা হ'ব লাগিছিলে। তাৰ ওচৰতে বহা এজনে ক'লে যে হয়, মূৰ্তিটোৰ কাণখন এনেকুৱা হ'ব লাগিছিলে। আৰু তাৰ ওচৰত এজনে ক'লে যে নাকটো আচলতে আৰু অকণমান জোঙা হ'ব লাগিছিলে। আৰু তাৰ ওচৰতে এজনে ক'লে যে হয়, নাকটো এনেকুৱা হ'ব লাগিছিলে। মানে কোনোবাই ক'লে যে কাপোৰখিনি এনেকুৱা হ'ব লাগিছিলে, তেতিয়া আৰু ভাল লাগিলহেঁতেন মূৰ্তিটো। মানে প্ৰত্যেকেই দিন বাগৰাৰ লগে লগে প্ৰত্যেকেই তাৰমানে বেলেগ বেলেগ এটা মূৰ্তিটোৰ মানে দোষ উলিয়াবলৈ ল'লে। এইটো এনেকুৱা হ'ব লাগিছিল, সেইটো তেনেকুৱা হ'ব লাগিছিল, সেইটো তেনেকুৱা হ'ব লাগিছিল, এনেকে মানে এটা এটা দোষ উলিয়াবলৈ ল'লে। তাৰপিছত গৈ 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 কথা ৰজাৰ কাণত পৰিল। তাৰপিছত ৰজাই ক'লে যে যদি তোমালোকে তেনেকুৱা দেখিছা তেনেহ'লে মূৰ্তিকাৰক ক'ব লাগিব যে এই মূৰ্তিটো আকৌ ভালকৈ বনাবৰ কাৰণে। মূৰ্তিকাৰক মাতি আনিলে। আনি তেওঁ মূৰ্তিকাৰক ক'লে যে মূৰ্তিটোৰ কাণখন এনেকুৱা হ'ব লাগিব, মূৰ্তিটোৰ নাকটো এনেকুৱা হ'লেহে বেছি ভাল লাগিব, কাপোৰখিনি এনেকুৱা হ'ব লাগিব। তেওঁ বুজাই দিলে যে এনেকুৱা তেনেকুৱা হ'ব লাগিব। তাৰপিছত মূৰ্তিকাৰকজনে ক'লে ঠিক আছে, মোক আপোনালোকে 15 দিন সময় দিয়ক আৰু এটা বন্ধ কোঠা দিয়ক, মই তাত মূৰ্তিটো ঠিক কৰিম। তাৰপিছত ৰজাই ক'লে যে হ'ব, তোমাক মই ৰাজমহলৰ ভিতৰত এটা বন্ধ কোঠা আৰু 15 দিন সময় দিছোঁ, তুমি মূৰ্তিটো ঠিক কৰা। তাৰপিছত সেই 15 দিন সময়ত মূৰ্তিটো তেওঁ ঠিক কৰিবলৈ ভিতৰ সোমাল আৰু এই 15 দিন সময়ত কেৱল ভিতৰৰ পৰা খটক 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 শব্দ আহিবলৈ ল'লে। তেতিয়া ৰাজপ্ৰসাদত থকা মানুহবিলাকে ভাবিলে যে এইবাৰহে মূৰ্তিটো ভাল হ'ব, আগৰবাৰ ইমান ঠিক হোৱা নাছিলে, এইবাৰ ঠিক হ'ব। 15 দিন পাৰ হ'ল। তেতিয়া তেওঁ মূৰ্তিকাৰকে মূৰ্তিটো আনি সকলোৰে আগতে দেখুৱালে ৰাজপ্ৰসাদত। তেতিয়া মানুহবিলাকে ক'লে যে এইবাৰহে মূৰ্তিটো আচলতে ভাল হৈছে, আগৰবাৰ ইমান ঠিক হোৱা নাছিলে। তেতিয়া মূৰ্তিকাৰকে হাঁহি পেলাই ক'লে যে ঠিক আছে, আপোনালোকে যদি ঠিক দেখিছে মোৰ খুব ভাল লাগিছে। তাৰপিছত সকলো নিজৰ কামে কাজে গ'ল। যোৱাৰ পিছত ৰজাই মূৰ্তিটো খুব ভালদৰে চালে। চাই পেলাই মূৰ্তিকাৰকক ক'লে যে মূৰ্তিটো তুমি কি কৰিলা? তুমিতো মূৰ্তিটো একোৱে সলনি নকৰিলা নিচিনা লাগিছে, আগৰ মূৰ্তিটো যেনেকুৱা তেনেকুৱাই আছে, মোৰ এনেকুৱা লাগিছে, ৰজাই ক'লে। তেতিয়া মূৰ্তিকাৰকে ক'লে মহাৰাজ, মই আপোনাৰ আগত কিয় মিছা কথা ক'ম? মই সঁচা কথা কৈছোঁ, মই আচলতে মূৰ্তিটো একোৱেই বেলেগ কৰা নাই। আগৰ মূৰ্তিটো যেনেকুৱা আছিলে তেনেকৈয়ে মই ৰাখিছোঁ। কেৱল মই যিসকলে মূৰ্তিটোৰ মানে দোষ উলিয়াই আছিলে যে এইটো বেয়া, সেইটো বেয়া, সেইটো বেয়া, তেওঁলোকৰ মনত যি ভ্ৰম আছিলে সেই ভ্ৰমটো মই নোহোৱা কৰিবৰ কাৰণেহে মই 15 দিন সময় খটক 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 এটা চাউণ্ড দি মই ভিতৰত মূৰ্তিটো ঠিক কৰাৰ নিচিনা দেখুৱাইছিলোঁ।
আচলতে মই মূৰ্তিটো একো কৰা নাই। আৰু এই মূৰ্তিটো যদি মই যদি বেলেগে কোৱা মতে যদি বেলেগ কৰিবলৈ যাওঁ তেন্তে মূৰ্তিটো এনেই নষ্ট হৈ যাব। ইয়াত ভাল কৰিবলগীয়া একোৱেই নাই। তাৰ মানে মূৰ্তিটো আগতেও ঠিকেই আছিলে। তেওঁলোকৰ আচলতে এটা ভ্ৰম যে কাৰোবাৰ যিটো কলা, মানুহৰ যি কলা থাকে, সেই কলাক মানুহে আচলতে কেনেকৈ সন্মান কৰিব লাগে, কেনেকুৱা দৃষ্টিৰে চাব লাগে, সেই দৃষ্টিটো আচলতে তেওঁলোকৰ নাই। ঘপহকে কিবা এটা বস্তু বেয়া বুলি কোৱা, বেলেগৰ কিবা এটা খুব ভাল দেখিলে মানুহে সততে মানি ল'ব নিবিচৰা, এই গুণটো থকাৰ কাৰণেহে আচলতে মোৰ মূৰ্তিটো বেয়া বুলি কোৱা হৈছিল। মূৰ্তিটোত বেয়া একো নাই। আৰু মূৰ্তিটো মই ভাল কৰিবলৈ একোৱে মই নাপালো। মই 15 দিন বিচাৰি মই মূৰ্তিটো ভাল কৰিবলৈ একো বিচাৰি নাপালো। গতিকে এই মানে যিটো কাহিনী, এই কাহিনীটোৰ দ্বাৰা আমি ইমান এটা সুন্দৰ এটা মেছেজ পাব পাৰো। সকলোৰে আনৰ কামৰ প্ৰতি যিটো শ্ৰদ্ধা থাকিব লাগে, যিটো ভাল পোৱা থাকিব লাগে, সেই ভাল পোৱাটো সকলোৰে নাথাকে। আৰু এই ভাল পোৱা গুণটো থকাটো মানে এটা কষ্টসাধ্য। ইয়াক আচলতে মাইণ্ডটোক ট্ৰেইনিং দিব লাগে যে আনৰ কাম ভাল দেখাটো, এইটো আচলতে মনক এটা ট্ৰেইনিং দিব লাগে। ট্ৰেইনিং দিলেহে মনটোৱে বুজি পায় যে আনৰ যিটো কলা, সেই কলাটোক প্ৰশংসা কৰিব লাগে, সেইটো ট্ৰেইনিং দিব লাগে। ইয়াতে বহুত কিটা মেছেজেই লুকাই আছে। ধৰক আমি সমাজত পটককে ধৰক এজন মানুহক কলো যে ওপৰে চাই কৈ দিলো যে মানুহজন বেয়া, বা মানুহজনে এটা ভুল কৰাৰ লগে লগে আমি হঠাৎ মানুহজনক আমি বেয়া বুলি কলো। কিন্তু মানুহজন জানো আচলতে বেয়া? আচলতে তেওঁ বেয়া নহয়। তেওঁৰ মানে জন্মৰ পৰা যিটো পৰিৱেশত ডাঙৰ হৈছে, যিখিনি তেওঁ শিকিছে, তেওঁ ওচৰ চুবুৰীয়া, শিক্ষা, সমাজ, শিক্ষাগুৰু, স্কুল যিখিনি শিকিছে, সেই লৈয়ে তেওঁ এজন মানুহ হৈছে। তেওঁ জ্ঞানৰ পৰিসৰটো সেই সিমানখিনিৰ ভিতৰত তাৰমানে আবদ্ধ হৈ আছে। গতিকে তেওঁ যি কথা কয় বা যি কৰ্ম কৰে, সেইখিনিৰ ভিতৰতে কৰিব। গতিকে তেওঁ কৰা কৰ্মটো বা তেওঁ কোৱা কথাটো সঁচা। তেওঁতো আৰু বেলেগ মিছা এটা হ'ব নোৱাৰে। তেওঁ যিখিনি শিকিছে সেইখিনিৰ পৰাইতো সেইটো কৰ্ম কৰিছে। গতিকে তেওঁৰ কাৰণে সেইটো সঁচা, মোৰ কাৰণে সেইটো মিছা হ'ব পাৰে, বা মই সেইটো বস্তু বেয়া বুলি ক'ব পাৰো, কিন্তু তেওঁৰ কাৰণে সেইটো সত্য। গতিকে কথা যেতিয়া আমি চাওঁ, কথা খুব ওপৰে চাওঁ, আনৰ গুণটো আমি কেতিয়াও আমি স্বীকাৰ কৰিব নিবিচাৰো। ভাল গুণবিলাক আমি ওপৰে গৈ থাকো, কিন্তু সদায় কথা ভিতৰলৈ যাব লাগে। ভিতৰলৈ গলে তাৰ ভিতৰত যিটো সত্য আছে, সেই সত্যটো উদ্ঘাটন কৰিব পাৰিব লাগে। যেনেকে ধৰক মূৰ্তিটো তেওঁ বনালে, মূৰ্তিটো ইমান ধুনীয়া, মূৰ্তিটোত মিছামিছি তাৰমানে মানুহে খুদ উলিয়ালে যে এইটো বেয়া, সেইটো বেয়া, সেইটো বেয়া। তাৰমানে ওপৰে চাইছে। তেওঁ যিটো কলা, তেওঁ যিমান কষ্ট কৰি সেই মূৰ্তিটো সুন্দৰকে বনাইছে, সেই কথা ভাবিবলৈ কাৰো তাৰমানে সময় নাই। গতিকে প্ৰত্যেকটো কথাৰে তাৰমানে আমি খুব মানে চিন্তা কৰি তাৰ সদায় ভালটোহে আমি উলিয়াই ল'ব লাগে। আৰু ভালটো উলিয়ালে কি হয়, আমাৰ মগজুৱে শান্তি পায়, আমি নিজে শান্তি পাওঁ। আমি যদি আনৰ ভাল কথা এটা কবলৈ যাওঁ বা আনৰ ভাল গুণটো আমি কওঁ, তেতিয়া মানুহজনৰ তেনেকুৱা একো অসুবিধা নহয়। যিজন মানুহৰ বিষয়ে আমি কওঁ, সেই মানুহজনৰ আমি বেয়া বুলি কলো বুলি মানুহজন বেয়া হৈ যাব, তেনেকুৱা নহয়। কিন্তু মানুহজন একেই থাকিব, কিন্তু মই যে বেয়া বুলি কলো, মই যে বেয়া গুণখিনি মই যে সমালোচনা কৰিলো, তাৰ কাৰণে কি হয়, মোৰ কিছুমান মানে নিগেটিভ পেটাৰ্ণ, ব্ৰেইনত থকা কিছুমান নিগেটিভ পেটাৰ্ণ যদিও মোৰ নাইকিয়া হৈ যাবলৈ ধৰিছিল, সেইবিলাক এক্টিভ হৈ যায়। গতিকে বেয়াটো সাধাৰণতে আমি বৰ্জন কৰি চলিব লাগে। সেইকাৰণে বেয়া নাচাবা, বেয়া নুশুনিবা, বেয়া নকবা,
সেই কথাকেইটাৰ অৰ্থ হ'ল এইটো যে নিজৰহে ক্ষতি হয় আচলতে। সেইটোকে কয় সেলফ লাভ। আপুনি যদি বেয়া কথা নকয় কাকো, বেয়াটো নাচায় বা বেয়াটো নুশুনে, তেনেহলে আপোনাৰ বহুত লাভ হয় বা মোৰ বহুত লাভ হ'ব সেইখিনিৰ পৰা। সেইটো হ'ল মই নিজক ভাল পাওঁ কাৰণে মই বেয়াটো নকওঁ আৰু বেয়াটো নাচাওঁ আৰু বেয়া নকৰোঁ। মই নিজক ভাল পাওঁ কাৰণে। সেইটোৱে হ'ল সেলফ লাভ। আৰু মানে তাকে কয় আচলতে নিজক ভাল পোৱা, অসমীয়াত কয় নিজক ভাল পোৱা। মই যিমান নিজক ভাল পাব পাৰিম, মই সিমানেই আনকো ভাল পাব পাৰিম। তেতিয়াহে মই আনক ভাল পাব পাৰিম। মই নিজক যিমান ভাল পাব পাৰিম, তাৰ পিছতহে মই আনক ভাল পাব পাৰিম। মই যদি নিজকেই যদি মই ভাল পাব নোৱাৰো, তেনেহলে মই আনক কেতিয়াও ভাল পাব নোৱাৰো। দেখুৱাব পাৰিম মই আনক ভাল পোৱা নিচিনা, কিন্তু মই ভিতৰৰ পৰা আনক ভাল পাব নোৱাৰো। আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। আৰু কোনোবাই যদি মোৰ চেনেলটো আজি নতুনকৈ চাইছে, তেন্তে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ আহোঁ। আপোনালোক সকলো ভালে থাকক, কুশলে থাকক, আনন্দত থাকক।